ঘৰত সোমালো আৰু এতিয়া ভাত বনাব লাগে, দুপৰীয়াৰ ভাত। কি খবৰ আপোনালোকৰ, ভালনে? মোৰো ভাল। এয়া দুপৰীয়াৰ কাৰণে ভাত বনাব লৈছোঁ। ইমান গৰম দিছে আজি। কালি খুব বৰষুণ গ'ল, আজি আৰু ইমান ৰ'দ দিছে। চাই থাকক, মই এতিয়া কি কৰোঁ দিনটোৰ কামবিলাক, ইটো সিটো বহুতো চাই থাকক। নিহুৰাদা চালাম, যিহেতু এটা মানুহৰ কাৰণে মাংস বনাম। এতিয়া ব্ৰইলাৰ মাংস বনাম। এতিয়া মই এটা মানুহ যিহেতু বেছি অনা নাই আৰু অলপমানকৈ আনিছোঁ। ইফালে চব্জি থাকে এইখিনিত, এয়া মই এতিয়া বাচিম। পাকঘৰটো এইটোৱে আৰু আমাৰ এতিয়া যি এয়া নিহুৰাদাখিনি খুন্দি লওঁ, যিহেতু আমাৰ মিক্সি নাই, গিলাচতে খুন্দিব লাগিব। এইটোত মিক্সি নহয় মানে আছিল, কিন্তু সেই বেয়া হৈ গৈছে। বেয়া হৈ যোৱাৰ কাৰণে আৰু অলপ মছলা আৰু মিক্সিত কামো নাই, সেইকাৰণে এটা গিলাচতে খুন্দি লওঁ। এইডাল ডাণ্ডা আছে, এইডাল মাৰি দিম এতিয়া। মাংসখিনি বনাই লওঁ মই এতিয়া, তাৰপিছত বেলেগ কাম কৰিম। কেৰাহী বহাই দিলোঁ, মাংস ৰেডি। এয়া পিঁয়াজ এটা চব বেছি, আমি পেকেট মছলা নাখাওঁ, অকল এই দিয়ে খাম, বেছি জ্বালা। ঢাকনিখন লৈ যাওঁ, বাচনগিলাতে শুকাই দিছোঁ। বাহিৰতো দিবা নোৱাৰা, ইমান ৰ'দ দিছে বা, এতে মেলি দিছোঁ সেইকাৰণে। বেছি তেল নিদিওঁ দেই, অলপমান। ইমান গৰম দিছে আজি, সেইকাৰণে খিৰিকী চিৰিকী চব খুলি দিছোঁ। নিমখ ৰং চব ৰেডি, দালি আছে, ভাত আছে, এইখিনি বনালে হৈ যাব দুপৰীয়া। তাৰপিছত মই জংঘল ঝোৰা কাম কৰিম এইবাৰ। পিঁয়াজখিনি ৰঙা হ'ল, মছলাখিনি দিছোঁ, কেঁচা জ্বালা নাই। মাংস আলুখিনি দি দিওঁ এতিয়া। আমাৰ মানি প্লেণ্টডাল ইমান ডাঙৰ হৈছে। মানি প্লেণ্ট হ'লে কি হ'ব, কিন্তু মানি নাহে, সাপ আহে দুনিয়াৰ। বহুত ডাঙৰ হৈছে। নৰসিংহ পাত আনিব যাওঁ এইবাৰ দুটা। নৰসিংহ পাত মাংসত দিলে সোৱাদ লাগব। নৰসিংহ পাত আনিব যাওঁ, বলক আপোনালোককো লৈ যাই আছোঁ। এয়া নৰসিংহ পাত আনিব যাই আছোঁ এতিয়া। কি ৰ'দ দিছে আজি। এই নৰসিংহ পাতত পুৰা জংঘল, এনেকৈ দুনিয়াৰ আদেৰি কাটা লাজুকী লতা। এৰা যাবই নোৱাৰিম, খোজ দিবই জেগা নাই। এয়া নৰসিংহ পাত ল'ব আহিছোঁ মই। এয়া নৰসিংহ পাত লৈ যাম। কামত গেছি, আহিছিল বাইক অলপ মাংস দি গ'ল মোক খাবৰ কাৰণে, তাকে দি কিনে গুচি গ'ল। নৰসিংহ পাত লৈছোঁ, এতিয়া বটি দি। নৰসিংহ পাত লৈ লৈছোঁ, ইমান ধুনীয়া পাতকেইটা, কোমল কোমল, কি মজা, একদম মজা লাগিব খাই। কালি বৰষুণ যায়, নাদৰ পানীৰ অৱস্থা, আমাৰ পানীৰ অৱস্থা এনেকুৱা হৈছে। কালি 4 ঘণ্টা বৰষুণ মাৰিছে, পানী আৰু ক'ত চাফা হ'ব, খোলা হৈ গৈছে। আধা এনেকৈ দাং, আধা বটি দিম। বটি দিলে বেছি হেৰি সোৱাদ হয়, এনেকৈ দিয়াতকৈ বটি দিলে বেছি সোৱাদ হয়। এতিয়া মাংসখিনি হেৰি হৈছে, এতিয়া মই অলপমান এয়া নৰসিংহ পাত আৰু মছলা পাতখিনি দি দিম ইয়াতে। বেছি পানী নিদিওঁ, এইখিনিতে হোৱা কৰিম। বটি দিলে গোন্ধটো বেছি ভাল হয় আৰু মাংসটো বেছি সোৱাদ হয়। পাতটো বটি দিলে জোল খান নিচিনা হয় আৰু লোকেল মুৰ্গীৰ জোল খান নিচিনা। ইমান ধুনীয়া গোন্ধ ওলাইছে। মাংস হৈ থকা, মই এতিয়া নেমু আনিব যাম। নেমু চাওঁ, বেপাৰী আহিব, তাৰমানে নেমু আছে নে নাই গাছত চাই। বলক আপোনালোকক লৈ যাওঁ নেমু গছৰ তলত, এডালত বাৰু আছেই।
অগণন আছে এডালত। এই ওপৰতো কিমান লাগছে বা দেচোন চাই নেমু এডাল কৈ মাটিতো লাগছে, তলত লাগছে, ইফালে লাগছে, ইফালে লাগছে। ভিতৰৰ কেইডাল বা কিমান লাগিছে। এইটোও আছে নেমু। এ ৰাম, ভিতৰৰ নেমু এ ৰাম, সৰি সৰি ধুনীয়া নেমু সৰি আছে। এ ৰাম, পকি আছে এইগিলা।